তো নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আমি অসম পুলিচৰ যি কনষ্টেবলৰ ৰিজাল্ট আমি পাইছোঁ সকলোৱে পাইছোঁ যিসকল পাছ কৰিছে আৰু সকলোৱে অভিনন্দন থাকিল আৰু সকলোৱে এই আমাৰ দেশ মাতৃৰ যি সেৱা নিষ্ঠা সহকাৰে কৰি যাব বুলি আশা ৰাখিলোঁ। তো আজি এটা নটিচ আহিছে আৰু নটিচটো আমাৰ যি এপইণ্টমেণ্ট লেটাৰ সেই বিষয়ত আছে আৰু এপইণ্টমেণ্ট লেটাৰখন 14 তাৰিখ 14/5/2022 দিব আৰু এইটো ক'ত দিব কেনেদৰে দিব আমি সবিশেষ ভিডিঅ'টোত কথা পাতিম। চ' ভিডিঅ'টো চাই যাওক শেষলৈকে। আৰু লগতে যিসকল কেণ্ডিডেটে পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলে তেওঁলোকে নিজৰ মনটো ভাঙি নিদিব আৰু তেওঁলোকে চেষ্টা কৰক। আৰু যিহেতু এই ইতিমধ্যে আমি 2000 যি ABUB কনষ্টেবলৰ পৰীক্ষা দি থৈ আহিছোঁ তাৰো ৰিজাল্ট ওলাব, হয়তো তাতো বহুত কেণ্ডিডেটে পাছ কৰি যাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এই নটিচটো আহিছিল যোৱাকালি আৰু এই নটিচটোতে ক্লিয়াৰলি শেষৰ ফালে লিখা আছে, All selected candidates are requested to reach veterinary ground Khanapara, Guwahati on 14/5/2022 at 9 AM to receive intimation of appointment and orientation through. তো ইয়াতে উল্লেখ কৰিছে যে যি গুৱাহাটীৰ খানাপাৰাত থকা ভেটেনেৰী গ্ৰাউণ্ডত দিয়া হ'ব এপইণ্টমেণ্ট লেটাৰসমূহ আৰু তাতে সকলোৱে মানে 9টা বজাৰ পৰা উপস্থিত থাকিবলৈ উল্লেখ কৰিছে, অন্যথা আমাৰ হয়তো প্ৰব্লেম হ'ব পাৰে। তো ভিডিঅ'টো ইমানখিনিয়ে।